বাইদেউ আহক দুখে ভাগৰে আহিছে যেন লাগিছে নাচিব দিম নে নিদিম বাৰু আপোনাক তাকে মই ভাবিছোঁ অকণমান দুখে ভাগৰে আহিছে এতিয়া এপাক যদি নানাচে আপুনি ভালো নালাগিব চাগে আমি প্ৰণীতা বৰুৱাক অনুৰোধ জনাইছোঁ মেনু বাইদেউক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনালোঁ এতিয়া বাইদেউ নাচেনে নাচিব লাগিব নে নালাগে বাৰু ঠিক আছে নাচিব অলপ পিছত তেখেতে দুআষাৰ ক'ব আগতে মৰমৰ শচীন বিদিতা উপস্থিত বিহুবলীয়া দৰ্শক মই আগন্তুক ৰঙালী বিহুৰ বাবে আপোনালোকক মই মোৰ সেৱা জনাইছোঁ মৰম জনাইছোঁ শুভেচ্ছা জনাইছোঁ আচলতে মই আহিবই নোৱাৰোঁ আজি যেনে তেনে শচীনৰ কথাত মই আহিব লগা হ'ল আৰু ৰাতিপুৱা 7:30 মই ওলাই যাওঁ শ্বুটিং চলি আছে আৰু 9টা 9:30 আহি পাওঁ আজি শচীনৰ কাৰণে অকণমান সোনকালে ছুটি ল'ম মই বাহিৰে অহাৰ দৰে হ'ল মাত্ৰ কাপোৰযোৰ সলাই ইয়ালৈ আহিছোঁ খুব ভাগৰ লাগি আছে ইমান বেছি ভাগৰ লাগি আছে সেইকাৰণে মোক শচীন এওঁ গমেই পাইছে যে মই ভাগৰুৱা হৈ আছোঁ বুলি এইখন বিহুলৈ মই আগতেও আহিছোঁ ভাল লাগে আহি বিনীতা আৰু শচীনৰ যি একাগ্ৰতা যিখিনি সাহসেৰে তেওঁলোকে কণ ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আহিছে সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু এনেদৰে আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ থকা হৈছে কিন্তু কি কৰিম আৰু আমাৰ অসমীয়া ৰাইজৰ মৰম আশীৰ্বাদ আমি এৰিব নোৱাৰোঁ গতিকে আমি এই সংস্কৃতিৰ লগত লাগি থাকোঁ মই আপোনালোকক এই সুযোগতে আকৌ এবাৰ বিহুৰ উল্লাস জনাইছোঁ ধন্যবাদ বিহুৰ নামকে শুনো বিহু একেবাৰে নোগোৱাই হ'লোঁ আজি 3 বছৰ হৈয়ে গ'ল নোগোৱা মাত তাত গ'ল আৰু একেবাৰে আগতে আমি বিনীতা শচীন আমি একেলগে বিহু মাৰিছিলোঁ নহয় চ'ত গ'ল বহাগত জীয়ৰী মুকলি হ'ল কেনেকৈ মুকলি হ'ল এই চ'ত গ'ল বহাগত জীয়ৰী মুকলি হ'ল ঐ কেনেকৈ মুকলি হ'ল ঐ কলীয়া বেচেৰে বান্ধি থৈ আহিছোঁ বতৰ পৈ মুকলি হ'ল ঐ চ'ত গ'ল বহাগত জীয়ৰী মুকলি হ'ল ঐ কেনেকৈ মুকলি হ'ল ঐ ফলীয়া পেটেৰে বান্ধি থৈ আহিছোঁ বতৰ পৈ মুকলি হ'ল আচলতে বাইদেউ এনেই কৈ আছে ইমান ধুনীয়া হৈ আছে মাতটো এতিয়া আমাৰ গাভৰুসকলতকৈ বেছি ভালকৈ এতিয়াও গাবলৈ পাৰিছে ধন্যবাদ জনাইছোঁ বাইদেউক আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ বিহু বুলিলে অকণমান পৰা যায় কিন্তু মোক আধুনিক এটা গাবলৈ দিয়কচোন মোৰ মাতেই নোলাব আপুনি আধুনিক গাব নালাগে বাৰু বিহুটিয়ে গাই থাকক আৰু বহু বছৰলৈকে এনেকৈ গাই থাকক আমি তাকে কামনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ হয় আৰু আপোনাক সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ